নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি 10 দিন মানে হ'ল ভিডিঅ' আপলোড নাই কৰা। গাটো ভাল নাই, জ্বৰ আৰু চৰ্দি হৈ আছে। তাকে বোলো আজি চিকেন অকণমানকে বইল বনাওঁ বুলি ভাবিছোঁ। মাংসখিনি মই কেৰাহী এখনত দি লৈছোঁ, পানী অলপমান দি দিছোঁ। মাংস বেছি নাই লোৱা, যিহেতু মই অকলে খাম, বাকী ঘৰৰ মানুহে নাখায় বাৰু। এতিয়া মই পানীখিনি দি পিনি অলপ লৰাই দিলোঁ। পানী আৰু এগিলাচ দি দিছোঁ, পানী অকণমান সৰহকৈ দিছোঁ, তেতিয়া মানে মাংসখিনি সিজোঁতে অকণমান সময় লাগিব। আৰু এটা পিঁয়াজ কাটি লৈছিলোঁ, পিঁয়াজখিনিও দি দিছোঁ। দুটা আলু কাটি লৈছিলোঁ, আলুখিনিও দি দিছোঁ। আদা নহৰু পিচি লৈছোঁ, সেয়াও দি দিছোঁ। এটা শুকান জলকীয়া দিছোঁ, ডাঙৰ বিলাহী এটা কাটি লৈছিলোঁ, সেইটো দি দিছোঁ। এতিয়া মই 1 চামুচ নিমখ দিছোঁ। আৰু এতিয়া মই এইখিনি ভাল ধৰণে মিহলাই ল'ব লাগিব। আৰু আপোনালোকৰ সেইফালে বতৰ কেনেকুৱা? আমাৰ এইফালে এদিন ৰ'দ দিছে, এদিন বৰষুণ দিছে। আৰু বেমাৰটো যে এনেকুৱাকৈ পৰিলোঁ নহয়, এসপ্তাহমান জ্বৰ হৈ থাকিলে। দুদিনকৈ ডক্টৰকো দেখালোঁ, এতিয়া বাৰু অলপ ভাল পাইছোঁ। আৰু এয়া দেখিছেনে, এনেদৰে উতলাই থাকিব লাগিব। এতিয়া বিলাহীখিনি সিজি গৈছে, বিলাহীখিনি মই এতিয়া কাঢ়ি ল'ব লাগিব। আৰু বিলাহীখিনি মই পিটিকা বনাই ল'ব লাগিব। আৰু এতিয়া মই বিলাহীখিনি কেৰাহীৰ পৰা নমাই ল'লোঁ। এতিয়া মই বিলাহীখিনি পিটিকা কৰি পিনি আকৌ মাংসখিনি দি দিছোঁ। এতিয়া মই অলপ দেৰি ভাল ধৰণে লৰাই দিব লাগিব। এতিয়া ইয়াত মই অলপমান জালুকৰ গুড়ি দিছোঁ। এতিয়া মই আকৌ অলপ লৰাই দিব লাগিব। জালুকৰ গুড়ি বেছি নাই দিয়া, আপোনালোকে যদি বেছিকৈ খাব বিচাৰে বেছিকৈ দিব পাৰে। মইতো ইমান জ্বলা খাব নোৱাৰোঁ, সেইকাৰণে কমকৈয়ে দিছোঁ। আৰু এতিয়া মই অলপ দেৰি সিজিবলৈ দিব লাগিব। এতিয়া আলু 2 পিচমান ভাঙি দিব লাগিব, তেতিয়া জোলখিনি অকণমান ডাঠ হ'ব। আপোনালোকে এনেদৰে বনাই খাই চাবচোন, খাবলৈ বিৰাটেই ভাল হৈছিলে। আৰু আলুখিনি ভাঙি পিনি এতিয়া মই অলপ লৰাই দিছোঁ। আৰু এইখিনি এতিয়া সিজি গৈছে। এতিয়া ইয়াত মই অলপমান মান ধনিয়া দি দিছোঁ। আৰু দেখিবলৈ বিৰাটেই ভাল হৈছে, আৰু খাবলৈও বহুত ভাল লাগিলে। আপোনালোকে এনেদৰে কেতিয়াবা বনাই খাই চাব। এতিয়া মই কাঁহী এখনত অলপ ভাত লৈ লৈছোঁ, আৰু এটা পকা জলকীয়া লৈছোঁ, অলপমান তিয়ঁহ কাটি লৈছোঁ। আৰু এতিয়া মই বাতি এটাত মাংসখিনি উলিয়াই লৈছোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰি দিব। আৰু চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।